ঐ আকৌ তই যে আকৌ ইয়াত বহিলেহি এই ৰ না ইয়াত বহি মজা লাগে সিহঁতৰ দেখিছ না নাৰিকল গছজোপা কেনেকুৱা একদম বেকাকৈ আছে ইয়াত আমি সেই বহি বহি সেই বেছিকৈ বেকা কৰি দিলোঁ গম পাৱ নাই ইয়াত বহা মজাই বেলেগ অকণমান বহি লওঁ ৰ দিব ৰ গুটি বাপেকে যেতিয়া আহি পেলাই ফৰ্মত মাৰিব নহয় গম পাই যাবি ইয়াত বহি থাকিলে মানে দেৰি হ'ব মাতোঁগৈ আকৌ তাক হয় ঠিকে কৈছ এই বুঢ়াটো যিহে নহয় ফৰ্মতে দিব ইমান দদৰা বুঢ়াও মই যে গুটি বাপেকক আচৰিত পালোঁ দেই পাই ঠিকেই দিলে মানুহে নাম বাপেকৰ নাম বোলে কচু পিতেকৰ নাম বোলে গুটি ৰাম ৰাম ইয়াত দাঁত থাকিব নালাগে তোৰ পোৱা যে শান্তি নাই দেই ভালকৈ বহিবলৈ নাপালোঁ অকণমান ইয়াত বহি থাকিলে মানে আমাৰ মিছন ফ্লপ মাৰিব গম পাৱ নাপাৱ তই হয় আমাৰ আকৌ সেই মিছনটো বেলেগহে মাত সোনকালে গুটিক মাত ঐ গুটি এইপিনে এইটো নাই নেকি মৰাটো ঘৰত ইমানকৈ চিঞৰি আছোঁ মাতচোন মাত আকৌ এবাৰ মাত আছে চাগে মোবাইল চাৰ্জনী ঠিক নাই ঐ গুটি এইপিনে কি হ'ল একেবাৰে গোটেইটো দাঁত চলাই ক'ব নোৱাৰা হৈছে যে আমি কালি কি কথা পাতিছিলোঁ তোৰ কি মনত নাই নেকি বৈ আকৌ যাওঁ আছে মনত আছে মোৰ চব মনত আছে এই কিবা এটা চাই আছিলোঁ মোবাইলত এনেকুৱা জমনি ভিডিঅ' চালোঁ নহয় হাঁহি একদম পেটত নাই ডাল হৈ গ'লগৈ এতিয়া সেই হাঁহি উঠিয়ে আছে মোৰ এতিয়া পিছে মোনা চোনা কিবা আনিছ নাই তহঁতি নাই আমি একো মোনা চোনা নাই মোনা এটা লোৱা কথা এটা ক'বা সেই পপাই দিব মোনা একদম হিচাপ কৰি থৈ দিছে যোৱাবাৰ বজাৰলৈ যাবলৈ হওঁতে মোনাই বিচাৰি নাপালে যিখন পিতন দিলেও মোক এতিয়া সেই মোনা চোনা নাই আমাৰ ঘৰত যিকেইটা আছে পপাই একদম হিচাপত থৈছে নহ'লে দিব পপাই থ'ব মোক জান খাব মই মোনা ল'ব নোৱাৰোঁ দেই আমাৰ ঘৰৰ পৰা তহঁতি সেই ঘৰৰ পৰা আহিছ মোনা এটা লৈ আহিব পৰা নাই ইছ ৰাম আমি কি ঘৰৰ পৰা মোনা লৈ আহিম নেকি তোৰ যে বাপেৰে কোৱা কৈছে নহয় ইমান একেবাৰে হিচাপী মানুহ নে মোনা এটা ল'লে মানে একো নহয় আকৌ দেখোন আমি আনি পেলাই দেখোন ইয়াত থৈ দিম আমি মোনাটো সিজাই পেলাই খাই নাপেলাম নহয় যাচোন যা মোনা এটা লগে যা সঁচাকৈ দেই গুটি আমি কি সেই মোনাটো কি সিজাই খাই পেলাম নেকি যাচোন যা মোনা এটা লগে যা নহ'লে বাৰু ক'ত আনিম কচোন তই বস্তুটো সঁচাকৈ দেই এই চোলাত আনিবলৈ যিখন আঠা নহয় গোটেই গায়ে মূৰে লাগিব এইখন আঠা গুচাওঁতে এপৰ হ'ব নহ'লে চাল চালে এয়া খাই আহিব যা মোনা লগে যা সোনকালে দেৰিকৈ নাথাক যা সোনকালে বোলো এই তহঁতৰ যে শান্তি নাই দেই মোক মানে গালি খুৱাহে মাৰিবি মই কৈছোঁ নহয় ৰ আনোগৈ এই পপা বাহিৰত আছে মনে আনোগৈ তহঁতি সেই বৈ আগবাচোন বৈ মই গৈ আছোঁ বৈ আকৌ গোট খালিহি ক'লে যা তহঁতি কি আনিব তহঁতি মোনা কথা ফোন পাতি থকা শুনিছোঁ মোনা আনিব নোৱাৰো মোৰ ঘৰৰ পৰা তহঁতক মই পিঠি গোল কৰিম মোনা নেচোন গুটি তই মোনা দেচোন তোক চাবি মই কি অৱস্থা কৰিম নহয় মোনাৰ কথা পতা নাই বেলেগহে পাতিছোঁ পাপা আপুনি ভুলকৈ শুনিছে যাওক আপুনি যাওক আমি কিবা এটা কথা পাতিছোঁ যাওক কি কথা পাতিছ তহঁতি মই ভালকৈ জানো তহঁতি এই কাৰ ঘৰত কি আনিবিগৈ চাগে সেইবোৰহে পাতিছ নহয় জানো আজি তহঁতৰ যদি মই কিবা এটা শুনিবলৈ পাওঁ নহয় চাবি কিন্তু মই তহঁতক কি অৱস্থা কৰিম নহয় তিনিটাকে ৰ'দত একদম আঁঠুকাই থৈ দিম মই গম পাই যাবি আৰু সেই তহঁতক মই এই মৰাহেঁত তহঁতক মই কিমান কৈছোঁ এই মোৰ ল'ৰাটোক সেই লগ নল'বি বিচাৰি নাহিবি কথা ক'লে নুশুন অকল একদম স্কুলৰ পৰা আহি ঘৰ সোমাবলৈ পাইহে বেগটো থ'ব কি নথ'ব আহি একদম এই গুটি চিঞৰি থাকিবহি আহি পেলাই তহঁতৰ ঘৰত কি বেলেগ কাম বন নাই নেকি মোৰ ল'ৰাটোক যে নামত মাতি থাক তহঁতি তহঁতক কিমান কৈছোঁ আমাৰ ঘৰত নাহিবি কথা ক'লে নুশুন চালা হ'ব দিয়ক নাহোঁ আমাৰ লগৰ কাৰণেহে মই বিচাৰি আহোঁ কিবা আমি হ'ব দিয়ক নাহোঁ আপুনি সদায় আমাক এনেকৈ গালি পাৰি থাকিব দেই হ'ব ঐ ভলো যাওঁ দিয়া হয় একেবাৰে বেছি কয় আপুনি যাওঁগৈ দিয়ক ঐ গুটি যাওঁ আমি ঐ ভলো ঐ লথৌ ৰচোন এই পাপা আপুনি যে অকণমান বেছি কয় দেই সদায়নো সিহঁতক কেলৈ গালি পাই থাকে বাৰু সিহঁতি সেই মোৰ লগৰ কাৰণে আহে আৰু মোৰ ওচৰলৈ আপুনি সিহঁতক সদায় গালি পাই থাকে এতিয়া দেখিছে নহয় সিহঁতি সেই বেয়া পাই পেলাই গুচি গ'লগৈ আকৌ মানে কেলৈ বাৰু আপুনি এনেকুৱা পাব বেয়া পালে পক সেইকেইটাই ভাল পালেনো কি সিহঁতি সোণ হাগি দিবহি বেয়া পালে পক হ'লেও পাই গাঁওখনত মোৰ সিহঁতিয়ে লগৰ আছে আপুনি আকৌ সিহঁতৰ পৰা মোক সি আঁতৰাবলৈ বিচাৰি থাকে মই বাৰু ঘৰৰ ভিতৰত সোমাই অকলে কি কৰি থাকিম বাৰু লগ সময় এটা লাগে নহয় মোক খেলা ধূলা কৰিবলৈ এতিয়া সিহঁতক সেই গালি পাই পেলাই পঠিয়াই দিলে আপুনি যে অকণ বেছি কয় মই কৈছোঁ নহয় মই সিহঁতক এনেই খেলা নাই নহয় সিহঁতৰ চৰিত্ৰ অলপ বেয়া নেকি ঘৰ বস্তু চুৰ কৰিব তাৰ ঘৰ বস্তু চুৰ কৰিব গোটেই বদনাম সেইকাৰণে সিহঁতৰ লগত মই তোক থাকিবলৈ নিদিওঁ তই যাব নোৱাৰ ঘৰত সোমাই থাক এই পাপা প্লিজ আজিয়ে যাম মই ক'লোঁ সিহঁতে দেখিছে নাই ইমান আশাই মোৰ ওচৰলৈ আহিছিলে আকৌ আপুনি গালি পাই পেলাই পঠিয়াই দিলে আজিৰ পৰা নাযাওঁ বাৰু দেই পাপা মই পটককৈ আহিম আৰু যামেই এতিয়া দেই হ'ব বাৰু যা কিন্তু আজিয়ে লাষ্ট আকৌ আজিৰ পৰা যাবলৈ হ'লে নহয় তোক মই ঠেং মোৰ ভাঙি ওলমাই থ'ম যা সোনকালে আহিবি কিন্তু হ'ব পাপা থেংক ইউ পাপা এইখনৰ পৰা শান্তি নাই মোক কৈছোঁ নহয় শান্তি নাই এইখনৰ পৰা মোৰ
এই কচু বৰ্তা যে জোখতকৈ অকণমান বেছিয়ে কৰে ভাই। পিতেকক একেবাৰে আমাৰ লগত থাকিবলৈকে নিদিয়ে। বৰ একেবাৰে ভাল পিতেকটো। সঁচাকৈ দেই, এই বুঢ়াটো অকণ বেছি কৰে একেবাৰে। আমিহে যেনিবা একদম পিতেকক বেয়া কৰিছোঁ। আমাৰ লগ বন্ধুৰ কাৰণে আমি বিচাৰি যাওঁ আৰু এনেকৈ সদায় সদায় গালি পাৰিলে মানে ভাল নালাগে দেই। নাযাওঁ আজিপা নক'লে, নাযাওঁ আজিপা। অঁ ময়ো নাযাওঁ আজিপা, বাদ দে থ। এই পিছে বলো কি কৰ, মিছনটো আমাৰ এতিয়া পূৰা কৰ নেকি? তাকেইতো মিছনটোতো পূৰা কৰিব লাগিছিলেই, কিন্তু গছত উঠিব ময়ো নাজানো তয়ো নাজানো। এই গুটিহে জানিছিলে, সেইটো আকৌ মৰাটো এতিয়া নাহে নহয়। দেখা নাই জানো বাপেকে সেই গালি পাৰি পঠিয়াই দিলে। এতিয়া এটাও গছত উঠিব নাজানোৱেই, কি কৰিবি আৰু উপায় নাই। বৈ নহ'লে ঘৰলৈকে যাওঁগৈ নে কি কৰ? সেইটো আকৌ নহ'লে মানে আমাৰ মিছনটো ছাকচেছফুল নহ'ব নহয়। বহুত আশা কৰি আহিছিলোঁ ৰে, ভাবিছিলোঁ যাম আৰু বোলো। এই স্কুলৰ পৰা ভাবি আহিছিলোঁ, স্কুলত ইমান ধুনীয়াকৈ সেই প্লেনটো বনালোঁ। এই বুঢ়াটোৱে চব শেষ কৰি দিলে। এই কচু বুঢ়াটো মানে দাইত ধৰি নহয় পকাইবলৈ মন যায় মোৰ বুঢ়াটোক, কৈছোঁ নহয়। মানে ইমান বকিব পাৰেও ইমান বুঢ়া কালতো। সঁচাকৈ দেই একদম ফটোৱা মানুহ আকৌ দেই, একদম ভাল নাপাওঁ মই। সঁচাকৈ দেই ইমান আশা কৰি আহিছিলোঁ নহয়, চব পন্দ দি দিলে। বৈ 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 যাওঁগৈ বৈ, আৰু কাম নহ'ব আজি। অঁ বৈ যাওঁগৈ। ঐ ভলো, ঐ লথৌ, ৰচোন ঐ। কি হ'ল তই আকৌ আমাৰ ওচৰলৈ কেলৈ আহিছ? তোৰ পাপাই দেখোন আমাৰ লগত থাকিবলৈকে নিদিয়ে তোক। সেই পাপাৰ কথা বেয়া নাপাবি অ'। পাপাৰ কথা দেখোন জানই বুঢ়াটো কেনেকুৱা আমাৰ। বাদ দে সেইবোৰ ধুই থাকিবি থ। মই এতিয়া কিবা এটা কৰি মেনেজ কৰি আহিছোঁ। বৈ 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 আমাৰ মিছনলৈ যাব লাগে। চাবি আকৌ পিছত আকৌ তহঁতৰ পাপাৰ পৰা আমাৰ গালি নোখোৱাবি আকৌ দেই। সদায় সদায় ইমান ফ্ৰীতে গালি খাই থাকিব নাই। মোৰ পাপাই কিবা তোক ইমান গালি পায় নেকি? তোৰ পাপাই যে আমাক ইমান গালি পায়। অঁ দেই গুটি, এতিয়াই কিন্তু কৈ দিছোঁ আকৌ, পিছত আকৌ আমাৰ গালি নোখোৱাবি চাবি আকৌ। এতিয়া আকৌ তোক আমি লগ ধৰি অনা নাই আকৌ, তইহে আমাক লগ ল'বলৈ আহিছ নিজেই। এই হ'ব দে অ' হ'ব দে, এই পাপাৰ কথানো কি ধৰি থাক বাৰু। জানই দেখোন আমাৰ বুঢ়াটোৰ কথা। বাদ দে না, বৈ 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 সোনকালে যাওঁ। অঁ অঁ আহ সোনকালে সোনকালে। পিছে মোনা চোনা নাই নহয়, কি কৰিবি এতিয়া? সেই মোনাহে কিবা মেনেজ কৰি দিম মই। বৈ এতিয়া যাওঁ বৈ। অঁ আহ। ঐ গুটি, আৰু কিমানটো যাব লাগিব হয়? এই বেছি দূৰ নাই আৰু পালোহিয়ে। বৈ বৈ। তই চালা মৰা অথনিৰ পৰা সেই বেছি দূৰ নহয় বুলি কৈ বহুত দূৰ লৈ আহিলে আমাক। কিমান দূৰ যাব লাগিব আৰু? পালোহিয়ে বুলি ধৰ আৰু বৈ। এইডোখৰত লেকচাৰ মাৰি থাকিলে মানে এই বুঢ়ীয়ে শুনিব নহ'লে। বুঢ়ী মানে তই কোন বুঢ়ীৰ কথা কৈছ? ঐ গুটি, কেনেবাকৈ আকৌ তই তিলেশ্বৰী ঘৰ বুঢ়ী বাৰীত আনিলি নেকি আকৌ? অঁ তিলেশ্বৰী বুঢ়ী ভাগৰে বাৰী এখন। বৈ সোনকালে আমকেইটা পাৰি পেলাই লৈ যাওঁগৈ। কি তই তিলেশ্বৰী ঘৰ বুঢ়ী বাৰীত আনিছ আমাক? তই জানো নাজানো এই বুঢ়ীজনী কিমান ডেঞ্জাৰ হয়? দেখিবলৈ পালে নহয় এনেকুৱা ফৰ্মতে নহয়, ঠেং চেং ভাঙি আদায় কৰিব। বৈ 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 আম চাম নাখাওঁ বৈ, যাওঁগৈ বৈ। ঐ লথৌ বৈ, এইটোৱে মৰাটোৱে আমাক মাৰিবলৈহে নিয়ালে। বৈ 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 যাওঁগৈ বৈ। অঁ গুটি, তই গম পাৱ নাপাৱ বুঢ়ীজনী বিৰাট ডেঞ্জাৰ হয়। সেই একো নাই বৈ অ'। সেই কালি নে পৰহি শুনিলোঁ মই, বুঢ়ীজনী হেনো বোলে টেবুলৰ পাত পৰি পেলাই ঠেং এটা ভাঙি পেলাই সেই বিচনাত লেং খাই পৰি আছে বোলে, উঠি আহিব নোৱাৰে। বৈ সেইটো চেগতে আমি সেই আমখিনি পাৰি পেলাই লৈ যাব পাৰিম। সোনকালে বৈ, এইডোখৰ লেকচাৰ মাৰি থাকিলে মানে বুঢ়ী কাণ এনেও পহু কাণ, একদম কাণ থিয় হৈ থাকে। কোনে কি কথা পাতিছে চব শুনি থাকে। সেইকাৰণে ইয়াত হাল্লা কৰিব নালাগে, মনে পাৰি পেলাই লৈ যাওঁগৈ বৈ। বুঢ়ীয়ে একো গমেই নাপাব। অঁ হয় নেকি? বুঢ়ী যদি লেং খাই পৰি আছে তেতিয়াহ'লে চিন্তাই নাই আৰু। বৈ 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 সোনকালে। অঁ বৈ তেতিয়াহ'লে। ঐ কোন সেইকেইটা? কোনে কথা পাতিছ হয়? মৰিলোঁ। বুঢ়ীয়ে আমাৰ মাতটো শুনিলে। পলা। এই নাই দেখোন বুঢ়ীজনী আগফালে, বিচনাত শুইহে আছে বুঢ়ীজনী। বিচনাৰ ৰুমলৈকে ইমান আমাৰ মাতটো শুনিলেনে বাৰু? মই কোৱা নাই তহঁতক বুঢ়ীজনী পহু কাণ বুলি? সেইকাৰণে মনে থাকিবলৈ কৈছিলোঁ, নুশুনা নহয় কথা ক'লে। এতিয়া চুপচাপ বৈ বুঢ়ীজনী উঠি নাহোঁতেই আমখিনি পাৰি পেলাই লৈ যাওঁ। মনে আহ। অঁ বুঢ়ী উঠি নাহোঁতেই আমি আমখিনি পাই লৈ যাওঁ। বৈ সোনকালে বৈ। চাবি আকৌ দেই গুটি, মোক আকৌ মাৰ খোৱা নামাৰিবি আকৌ। তোৰ যে বহুত মৰ ভয় দেই, বহুত মৰ ভয়। মই আছোঁ নহয়, কেলৈ চিন্তা কৰিছ? বৈ। অঁ আহ। ঐ গুটি, বৰ মজা জেগা এটা আনিছ তই। আম পকি একদম তুলতুলীয়া দি আছে। দেখিছ নাই মাল কেনেকুৱা পকি আছে? এইকেইটা খাবা আৰু কৈছোঁ নহয়। মই বহুত দিনৰ পৰা চকু দি আছোঁ। মই থাকিলে তহঁতি চিন্তা নকৰিবি। তহঁতক মই এনেকুৱা ডেঞ্জাৰ জেগাত লৈ যাম নহয়, তহঁতি পাত্তাই নাপাবি। এতিয়া সেই লেকচাৰ মাৰিবলৈ বাদ দে। মই গছত উঠি যাওঁ, তহঁতি সেই বুটলিবি দেই আমখিনি, মই জোকাই দিম। থপকৈ সৰিব এইখিনি। অঁ যা গুটি, সোনকালে উঠি পেলাই গছজোপা জোকাই থাকি যা। মোৰতো পূৰা লোভ লাগি গৈছে, খাওঁ লাগি গৈছে। ঐ গুটি, ভালকৈ উঠিব আকৌ দেই, নহ'লে গোটেই চেল খাবি। পিছত আকৌ তোৰ বাপে আমাকে থ'ব। সোনকালে উঠ, বুঢ়ী নহ'লে উঠি আহিব। এই লথৌ তই চিন্তাই নকৰিবি,
মোৰ এইবিলাক পূৰা একদম এক্সপিৰিয়েঞ্চ আছে, এইবিলাকত মই পূৰা এক্সপাৰ্ট। ৰ উঠিছোঁ, মই গছজোপা লৰাই দিওঁ দেই, তহঁতি বুটে ল'বলৈ ৰেডি হৈ থাক। আৰু গছৰ তলত নাথাকিবি আকৌ, নহ'লে মূৰে চুৰে গায়ে মূৰে পৰিব গোটেইখন। আঁতৰ অকণমান আঁতৰ হয় আই লথৌ, অকণমান আঁতৰি আহ পাই, মূৰত পৰিলে গম পাই যাবি একেবাৰে। গৈছোঁ ৰ। এই বহুত ওখত আছে ঐ, তলৰ পৰাহে দেখিবলৈ সেই চাপৰ নিচিনা লাগিছে। গছজোপা বহুত ওখ আছে। যা লাহে উঠি থাক। পূৰা খাম আজি টকালি পাৰি। ময়ো খাম পূৰা। ঐ গুটি, মোক দুটামান বেছিকৈ দিবিচোন দেই, মই ঘৰলৈ দুটামান লৈ যাম। মা আৰু দেউতা খাই খুব ভাল পায়। হ'ব নিবি, চবেই লৈ যাম ৰ ঘৰলৈ। গোটেইগাল পাৰিম নহয় আজি, বুঢ়ী আজি আম গছ টকালা কৰিহে আহিম মই। পাৰ আকৌ সোনকালে লেকচাৰহে মাৰিছে দেখোন। বহুত ওপৰত আছে, লাহে উঠিছোঁহে। ঐ কোন সেইটা কোন? আমাৰ বাৰীত কোন? আম গছত কোন উঠিছ তোৰ? হা কোন আছে তহঁতি? ঐ গুটি, বুঢ়ীজনী দেখোন এইফালে আহিছে। চেচ মৰিলো আজি, বুঢ়ীজনী পূৰা আহিছে। ঐ গুটি নাম বৈ পলাম বৈ। ঐ পালেহে নেকি বুঢ়ীজনী? ৰ নাম বুলি ক'লে নামিব নোৱাৰা নহয়, উঠিবলৈ যিমান কষ্ট নামিবলৈ সমানে কষ্ট। লাহে নামিব লাগিব, নহ'লে গোটেইখন চেল খাই যাব দে মোৰ। আহি পাবহি এটা। ঐ মৰা সোনকালে নাম তই, বৈ সোনকালে পলাম আমি। মই গৈছোঁ ৰ। আমজোপা চালা নিজে নাখাই মই থৈ দিছোঁ। তহঁতি কোন পালি নে? শনি লগাহে কোন পালি তহঁতি? মই গৈছোঁ ৰ। ঐ মৰা সোনকালে নাম আকৌ, কি ৰখি আছ তই? আকৌ বুঢ়ীজনী পাবহি নহ'লে। নাইম বুলি মই সেই ভৰিটো ৰাখিবলৈকে জেগা পোৱা নাই দেখোন। কি ক'ম বাৰু, জপিয়াই দিওঁ নেকি মই? জপিয়াই দে। ঐ নজপিয়াবি গুটি, তোৰ বাপাই থ'ব নহ'লে আমাক, হাত ভৰি ভাঙিলে আদায় কৰিব। লাহে নাম, দৰকাৰ হ'লে বুঢ়ীজনীৰ পৰা দুপিটান খাম, তথাপিও সেই তোৰ বাপেৰ পৰা সেই গালিগাল খাব নাই দেই। লাহে নাম। মৰিলো। বুঢ়ী আহি ওচৰে পালেহি। এফালে কৈছিলে কি বোলে বুঢ়ী ঠেং ভাঙিবলৈ লেং খাই বিচনাত পৰি আছে। গতা হয় যদি বুঢ়ী গপাই দৈ আহিছে। চালা মৰা, তোৰ কথা শুনি আহি আমাৰ ভুল হ'ল। মৰিলো আজিও মৰিলো, বুজি থ'ব এতিয়া আমাক। এটা কাম কৰোঁ হ'লে বৈ, সি মাৰ খালোঁ খাওক, আমি দুটা পলাম বৈ। সিহে দেৰি কৰি আছে, আমি ইমান দেৰি তালৈ উঠিলোঁ, সি আকৌ নামিব পৰা নাই গছজোপাৰ পৰা। বৈ আমি পলাম বৈ। নপলাবি তহঁতি এনেকুৱা নকৰিবি, মই সি অকলে মাৰ খাম নেকি? নপলাবি তহঁতি। থাক দে, তোৰ কাৰণে আমি মাৰ খাব নাই হ'লে। তই থাক গছত ওলমি থাক, আমি যাওঁ। মৰাকেইটা এইটো গুচি গ'লগৈ মোক, এতিয়া মোক বুজিনে জান খাব এতিয়া। ক'ত পলাইছ? মই গৈছোঁ ৰ। চালা তহঁতিহে গুটি আমাৰ আম চুৰ কৰিব আহিছ। তই নামি আহ তই এতিয়া নামি আহ। আইতা গাত নাপাৰিবচোন, মানে আম এবাৰ খোৱাই নাই, সেইকাৰণে সেই ইয়াত লাগি থকা দেখি আকৌ আপোনাক মাতিছিল নহয়, আপুনিহে নুশুনিলে আকৌ। বোলো ভাবিছিলোঁ এটা বোলো পাৰি পেলাই যাওঁগৈ আৰু, সেই বুলি আহিছিলোঁ। আইতা নামাৰিবচোন দেই, আমাৰ দেউতা আগত লগাই দি দিব আকৌ দেই আইতা। মই নাহোঁ বাৰু আজিৰ পৰা, মই যামগৈ এতিয়া। আম খাবলৈ পোৱা নাই কাৰণে মোৰ বাৰীত চুৰ কৰিবলৈ আহিছিলে হা? মই নিজে নাখাই চালা আমকেইটা সাঁচি থৈ দিছোঁ, আৰু তহঁতি এইবিলাক চুৰ কৰিছেহি। তোক এতিয়া ঘৰত গৈ দি আছোঁ মই, তোৰ বাপেৰে খাই মই। তই মোৰ লগত তই। আইতা সেই পপাইক নলগাবচোন, পপাই খুব পিটিব নহ'লে মোক। মই আজিৰ পৰা নাহোঁ বাৰু, মই নাখাওঁ, মই আম চাম একো নাখাওঁ। আইতা মোক আজিলৈ এৰি দিয়কচোন, মই আজিৰ পৰা এনেকুৱা কাম নকৰোঁ আইতা, নকৰোঁ। পপাক লগাই নিব, পপাই মোক জান খাই পেলাব নহ'লে। এনেকৈ নহ'ব। তহঁতৰ স্বভাৱ গোটেই গাঁও মানুহে জানে। কাৰো ঘৰত আপেল কমলা লিচু এটা থাকিব নোৱাৰে। অকল দিনৰ দিনটো স্কুল যাবলৈ মন নাই হা? অকল দিনৰ দিনটো কাৰ বাৰীত কি আছে সেইবোৰকে খুচি ফুৰিবি। তই বুলিছোঁ আজি তোক মই হাতে ধৰা পেলাইছোঁ। তই আজি দুপিটান খাবি। কিন্তু মই তোক দুপিটান নলগাওঁ, তোক বাপেৰৰ সৈতে মই তোক মাৰ খাম। তই তই মোৰ লগত আইতা এবাৰলৈ এৰি দিয়ক না আইতা প্লিজ। আইতা মোক মাৰ নোখোৱাব না প্লিজ, কৈছোঁ আইতা মোক এবাৰলৈ যাবলৈ দিয়ক না। নাই নহ'ব, মই তোৰ কথা একোৱেই নুশুনো। তই বুলি কৈছোঁ কচু ঘৰত আছ নাই তই? কোন আহিছ? ইমান দুপৰীয়াখন মই কেলে টানিছ বাৰু? হয় মই আহিছোঁ তিলেশ্বৰী বুঢ়ী। ইমান গৰমখনত সেই মই টানি থাকিবলৈ মোৰ গাত বিহু লগা নাই। তোৰ পিতাই কি কৈছে জান ন তই? এপিনে ওলাই তই। আমাৰ শনি খোৱা তই কি কৰিলে আকৌ? গৈছোঁ দিলে বাই দেখোন। কচোন নহয় কি হ'ল? ইমান একেবাৰে গোটেইজনী ৰুদ্ৰমূৰ্তি ধৰি আহিছে যে? তোৰ পিতাইটো তেজ খোৱাটোক সেই ঘৰত বান্ধি থবি, গম পাইছ নাই? নহ'বা সেই স্কুললৈ পঠিয়াব তাক। এই ঘৰত থৈ মহা এইটো ধুৰৰ পচলা হ'ল। কাৰ ঘৰত কি আছে, কাৰ বাৰীত কি আছে, অকল খালি সেইবোৰকে বিচাৰি ফুৰিব। জানিছিলে আমাৰ সেই পিছফালে সেই মাটিডৰা জামজোপা যে আছে, মই সেই নিজে নাখাই গছ বোলো পককচোন বিকিম বোলো, এটকা পাম আৰু নিজেও খাম। সেইবুলিকে গছজোপা থৈ দিছোঁ আমখিনি, কাকো খাবলৈ দিয়া নাই মই। এইকেইটা তেজ খোৱাকেইটা, এইটো এটা সেই তাৰপিছত লথৌ আৰু এটা কি তাৰ নামটো দিছিলে পাহৰিলোঁ মই তাৰ ভাগৰ নামটো। সিহঁতি তিনিটা গৈ একদম গোটেই আম গছজোপা গোজা দিব লৈছিলে নহয়, জানিছিলে? তেনেকুৱাতে গৈ পেলাই মই পালোঁগৈ সিহঁতক, তেজ খোৱাকেইটা। হয় নি? দুপিটনমান সিহঁতক নিদিলি কেলে?
ঠিকছে সিহঁতক ঠেং মোৰ ভাঙি ঘৰলৈ পঠিয়াব লাগিছিলে তই বুলিহে এৰি দিলি দেই মই হোৱা হ'লে কিন্তু কেতিয়াও এৰি নিদিওঁ তেজ খোৱা আম চুবাবলৈ পোৱা নাই তই আম চুবাবলৈ পোৱা নাই মই নাই মৰা লোকৰ ল'ৰা ছোৱালীবোৰ হাত তুলিবলৈ ভয় নহয় আকৌ এই নগৰতে জগৰ লাগিব সেইকাৰণে সেই তই অকণমান চাবি দেই ল'ৰা চাবি এইবোৰ ভাল নহয় কিন্তু এতিয়া পৰা এনেকুৱা চুৰ চুৰ হ'বলৈ মানে কেনেকৈ হ'ব হে এতিয়া মই দেখিলোঁ বুলিহে নেদেখা হ'লে গোটেই আমজোপা ইহঁতি তহিলং কৰিলেহেঁতেন তই যি কৰ ইয়াক সেই ব্যৱস্থা লৈ ভালকৈ গোটেই গাঁও মানুহে গম পায় তই কেতিয়াৰ কথা গোটেই কাৰো ঘৰ বাৰীত আম কঁঠাল একো নাথাকে এইটোপা শনিটোপা তই সেই দুপিটামান দে ধৰি তাক মই এতিয়া যাওঁ মই তাকে ক'বলৈ আহিলোঁ দেখুৱা আম খাবলৈ পোৱা নাই তই আম খাবলৈ পোৱা নাই তোক মই কিমান কৈছিলোঁ বোলো যাব নালাগে মোৰ কথা শুনিলি মোৰ কথা শুনিলি সেই বাপেকেইটাৰ লগত গৈছোঁ নহয় চালা এতিয়া সেই বুঢ়ী আহি পেলাই মোৰ ঘৰতে গোচৰ দি থৈ গৈছেহি তোক আই বোপাই তোক মই আধা মাম কৰিম আজি তই এই পাপা খং নকৰিবচোন মই সেই নাযাওঁ বুলিয়ে কৈছিলোঁ সেই মৰাকেইটাহে মোক লগ ধৰি লৈ গৈছিলে আকৌ নি পেলাই সিহঁতি মোক গছত ধৰালে সিহঁতি পলালে লোকে সেই বুঢ়ীয়ে পিছত সেই মোকে পালেগৈ গৈ পেলাই মই আজিৰপৰা নকওঁ নহয় এনেকুৱা মই ওলাই নাযাওঁ আজিৰপৰা পাপা ঐ মোক নামাৰিব দে আজি মোক নামাৰিব মোক এৰি দিয়ক আজি নাই তোক এৰি দিয়া নহ'ব তোৰ গোচৰ কিমান শুনিম আগবেলা এটা গোচৰ পিছবেলা এটা গোচৰ তোৰ কথা শুনিয়ে এই দাড়ি চুলি চব পকিছে মোৰ নাই তোক এনেকৈ এৰিলে মানে নহ'ব তোক আজি মই গৰু পেটত দিম তই বুলিছোঁ তই হে ভগৱান আজি কিবা কাৰণে বচোৱা আৰু বেলেগৰ ঘৰত আজিৰপৰা কেতিয়াও চুৰ কৰিব নাযাওঁ আৰু আজিয়ে ভাল শিক্ষা পাই গ'লোঁ মই